সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ইয়াতে মই আপোনালোকক দেখাম ভোগালী বিহুৰ ছবি এটা কেনেকৈ বহুত সহজে আঁকিব পাৰি। বলক ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি ইয়াতে আমাৰ কম্পজিশ্যনটো বনাই ল'ম, একদম ৰাফলি বনাই ল'ম। ধুনীয়া যে হ'ব লাগিব ইয়াৰ কোনো কথা নাই। আমাৰ কম্পজিশ্যনৰ কাৰণে ইয়াতে আমি ষ্টিকমেন হিচাপত আমাৰ ফিগাৰবিলাক বনাই ল'ম। প্ৰথমতে এজন মানুহ আমি বনাইছোঁ। এনেকৈ আমি দেখাই আছোঁ যে মানুহজনে মেজি জ্বলাই আছে আৰু বেক চাইডে তেওঁৰ পত্নী আৰু তেওঁৰ ল'ৰা ছোৱালী এনেকৈ তলত ধুনীয়াকৈ আছে আৰু চিম্পলি আমি ইয়াতে এনেকৈ বনাই ল'ম। ইমান যে ভাল হ'ব লাগিব কথা নাই, কাৰণ এইটো হৈছে ৰাফ স্কেটছ। ইয়াৰ ওপৰত ডিপেণ্ড কৰি পিনে আমাৰ যোনটো ফাইনেল আউটলাইন আছে সেইটো আমি ধুনীয়াকৈ ইয়াতে বনাই ল'ম। তাৰপিছত আমি বেকগ্ৰাউণ্ডত অকণমান সৰু সৰুকৈ এনেকৈ কেইটামান মানুহ বনাই ল'ম। এইটো আমাৰ ৰাফ স্কেটছ, এইটো আমাৰ কমপ্লিট হৈ গ'ল। এইটো হৈছে আমাৰ কম্পজিশ্যন। ইয়াৰ ওপৰতে আমি ড্ৰয়িংখন ধুনীয়াকৈ বনাম। যেতিয়া আমাৰ ৰাফ স্কেটছ কমপ্লিট হৈ যাব, তাৰপিছত আমি ইয়াতে ডিটেইলিংছ এড কৰিম। যেনেকৈ আমি ৰাফলি বনাইছিলোঁ সেইটোৰ ওপৰত আমি ডিটেইলিংছবিলাক এড কৰি গৈ থাকিম। তাৰ কাৰণে মই ইয়াতে 2B পেঞ্চিল ইউজ কৰিছোঁ, আপুনি HB পেঞ্চিল ইউজ কৰি ল'ব পাৰে। আমাৰ যোনটো ৰাফ স্কেটছ আছে সেইটো আমি প্ৰথমতে অকণমান ইৰেজ কৰি ল'ম। তাৰ ওপৰতেই আমি আমাৰ ফাইনেল আউটলাইনটো ইয়াতে বনাই ল'ম। ইয়াতে আপোনালোকে চাওক কেনেকৈ মই বনাইছোঁ। আৰু বিহু বুলি পিনে আপোনালোকক সকলোকে এটা সৰুকৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি এনেকুৱা আপুনি ড্ৰয়িঙৰ ভিডিঅ' চাব বিচাৰে মোৰ চেনেলটো এবাৰ চাই ল'ব। যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি আগবাঢ়োঁ ড্ৰয়িংখন কেনেকৈ কৰিব পাৰি। একদম চিম্পলি আমি এটা কম্পজিশ্যনৰ কাৰণে বনাই ল'ব লাগিব। বিগিনাৰ আৰ্টিষ্টে এই ভুলটো কৰে, সিহঁতে কি কৰে ডাইৰেক্টলি ভালকৈ বনায়, মানে কোনো ধৰণৰ প্লেনিং নাথাকে। প্লেনিং নাথাকাৰ কাৰণে কি হয়, আমাৰ যোনটো কম্পজিশ্যন আছে সেইটো অকণমান গড়বড় হৈ যায়। যোনবিলাক ফিগাৰ আছে, হয় ফিগাৰটো ডাঙৰ হ'ব, নহ'লে বেকগ্ৰাউণ্ডৰ কাৰণে জেগা নাথাকিব, বা আমাৰ যোনখন পেপাৰ আছে পেপাৰত বহুত জেগা থাকি যায়। সেইকাৰণে আমাক প্ৰপাৰ প্লেনিং এটা লাগে যিকোনো এখন ড্ৰয়িং কৰিবৰ কাৰণে, যোনটো আমি কম্পজিশ্যন বুলি কওঁ। আৰু সেই কম্পজিশ্যনৰ কাৰণে আমি ৰাফলি সদায় HB পেঞ্চিল লৈ পিনে বনাব লাগে। সেইকাৰণে প্ৰথমতে একদম ধুনীয়াকৈ বনাব কোনো দৰকাৰ নাই। মই প্ৰথমতে যেনেকৈ দেখাইছিলোঁ একদম সহজে কিছুমান লাইন ইউজ কৰি পিনে আমি কম্পজিশ্যনটো ৰাফলি বনাই লৈছিলোঁ, তেনেকৈ আমি প্ৰথমতে বনাই ল'ব লাগিব। এয়া চাওক আমাৰ প্ৰথম ফিগাৰটো কমপ্লিট হৈ গৈছে। এতিয়া আহোঁ আমি নেক্সট যোনবিলাক বেকগ্ৰাউণ্ডৰ ফিগাৰবিলাক আছে সেইবিলাক আমি বনাই ল'ম। যেনেকৈ মই প্ৰথম ফিগাৰটো বনাইছিলোঁ, ৰাফ আউটলাইন আছিলে, সেইটো আমি অকণমান ইৰেজ কৰি পিনে ভালকৈ ডিটেইলিংছত বনাইছিলোঁ। ঠিক তেনেদৰে আমি বাকী যিমানবিলাক ফিগাৰ আছে, বেকগ্ৰাউণ্ডৰ ফিগাৰ হওক বা ছাইডৰ ফিগাৰ হওক, গোটেইবিলাক এলিমেণ্ট আমি এনেকৈ ধুনীয়াকৈ বনাই ল'ম।
আমাৰ ড্ৰয়িংখন অলমষ্ট কমপ্লিট হৈ গৈছে, কিন্তু আমাৰ যোনটো বেকগ্ৰাউণ্ড আছে বেকগ্ৰাউণ্ডটো বহুত ইনকমপ্লিট লাগি আছে। তো সেইকাৰণে মই এতিয়া কি কৰিম, আৰু কেইটামান ফিগাৰ ইয়াতে মই বনাই ল'ম, যাতে আমাৰ যোনটো কম্প'জিশ্যন আছে সেইটো ধুনীয়াকৈ কমপ্লিট হৈ যায়। আৰু আমাৰ যোনবিলাক নিগেটিভ স্পেচ আছে, মানে আমাৰ পেপাৰখনত যিমানবিলাক খালী স্পেচ আছে সেই স্পেচবিলাক আমি ইয়াতে ধুনীয়াকৈ ভৰাই দিম আমাৰ কিছুমান এলিমেণ্ট ইয়াতে দি পিনে। ইয়াতে এলিমেণ্ট হিচাপে মই কিছুমান ফিগাৰ ইউজ কৰি আছোঁ। আপুনি ঘৰ নহ'লে যিকোনো ভিলেজ চিন এটা আপুনি ধুনীয়াকৈ বনাব পাৰে। মানুহবিলাক বেক চাইডে আছে, সেইকাৰণে মই ইয়াতে লাইটকৈ বনাই আছোঁ, যাতে আমাৰ যোনটো ছাবজেক্ট আৰু বেকগ্ৰাউণ্ডৰ মাজৰ যোনটো ডেপ্থ আছে সেইটো আমি ক্লিয়াৰলি বুজি পাওঁ। মানে আমাৰ যোনবিলাক দূৰৰ বস্তু হ'ব সদায় লাইট হয়, আৰু যোনবিলাক আমাৰ ওচৰত থাকে সেইবিলাক সদায় ডাৰ্কত হয়, তেতিয়াহে আমাৰ যোনটো ডেপ্থ থাকে সেইটো ক্লিয়াৰলি ভিজিবল হয়। তলৰ ছাইডটো বহুত খালী খালী হৈ আছিলে, সেইকাৰণে মই ইয়াতে চাকি ধূপ ধূনা এনেকৈ অকণমান কলপাত এখনৰ ওপৰত ধুনীয়াকৈ বনাই দিম, যাতে আমাৰ নেগেটিভ স্পেচটো আমি ইয়াতে ফিল আপ কৰিব পাৰোঁ। আৰু আমাৰ বেকগ্ৰাউণ্ডটো কমপ্লিট কৰিবৰ কাৰণে আমি ইয়াতে ঘৰ, তামোল গছ এনেকৈ আমি বনাই ল'ব পাৰোঁ। আমাৰ এই ড্ৰয়িংটো কমপ্লিট হৈ গৈছে, আৰু শেষত সদায় নিজৰ ছিগনেচাৰটো আমি ইয়াতে ধুনীয়াকৈ কৰি ল'ম। তো বাছ আজি ভিডিঅ'টোৰ কাৰণে এইখিনি আছিলে। থেংক ইউ ছ' মাছ ফৰ ৱাচিং, আৰু সকলোকে মোৰ তৰফৰ পৰা আকৌ এবাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।